HSLC 2026 এক্সাম দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে লৈলো এটা ইম্পৰ্টেণ্ট ভিডিঅ'। এইটো ভিডিঅ'ত তোমালোকৰ মাজত লৈলো যে তোমালোকে কেনেকৈ নিজৰ মোবাইলতে কেনেকৈ তোমালোকৰ ৰিজাল্টখন চেক কৰিবা, যিহেতু তোমালোকৰ ৰিজাল্ট এপ্ৰিল মাহতে দিয়াৰ চান্স বেছি আছে। তো সেইকাৰণে তোমালোকে কেনেকৈ চেক কৰিবা তোমালোকৰ নিজৰ মোবাইলতে, তাৰ আজি ভিডিঅ'টো চাই তোমালোকে সম্পূৰ্ণ প্ৰচেছ গম পাই যাবা। ফাৰ্ষ্ট তোমালোকে গুগলত যাবা, গুগলত গৈ চাৰ্চ কৰিবা HSLC Result 2026 চেক। ঠিক আছে, এইটো বুলি তোমালোক সাৰ্চ কৰিবা যে HSLC Result 2026 চেক কৰি তোমালোকে এইটো অপশ্যন সিলেক্ট কৰি দিবা। ফাৰ্ষ্ট অপশ্যনটো ৱেবছাইট এখন ওপেন হ'ব, অলপ লোডিং ল'ব। তাৰ পিছত তোমালোকে 2 নম্বৰলৈ এটা অপশ্যন দেখিবলৈ পাবা HSLC এক্সামিনেশ্যন ৰিজাল্টছ 2025 বুলি লিখা আছে। তো তোমালোকৰ যেতিয়া নেকি ৰিজাল্টটো দিব তাত তোমালোকৰ 2026 বুলি লিখা থাকিব। তাৰ পিছত ইয়াত তোমালোকে দেখিবলৈ পাবা যে ইণ্টাৰ ৰোল, মানে তোমালোকৰ ৰোল নম্বৰটো ইয়াত সিলেক্ট কৰিব লাগিব। আৰু সিলেক্ট অপশ্যনত তোমালোকে ইয়াত দেখিবলৈ পাইছা যে B25, তোমালোক তাত লিখা থাকিব 26 বুলি। ঠিক আছে, তাত তোমালোকে সিলেক্ট কৰি দিবা। সিলেক্ট কৰাৰ পিছত তোমালোকে ৰোল নম্বৰটো ইয়াত এণ্টাৰ কৰি দিবা। এণ্টাৰ কৰাৰ পিছত তোমালোকে ইয়াত দেখিবলৈ পাবা ইণ্টাৰ নং, মানে তোমাৰ এটা নম্বৰ থাকিব, এইটো নম্বৰটো তোমাক এণ্টাৰ কৰি দিবা। এণ্টাৰ কৰাৰ পিছত তোমালোকে ইয়াত এটা অপশ্যন দেখিবলৈ পাবা ফাইণ্ড ৰিজাল্টছ। তো তোমালোকে সিলেক্ট কৰি দিবা। তোমালোকৰ মাৰ্কশ্বিটখন ডাউনলোড হ'ব, মানে মাৰ্কশ্বিটখন আহি যাব, তোমালোকৰ ৰিজাল্টখন ইয়াৰ পৰা চেক কৰিব লাগিব।